হেল্ল' বন্ধু-বান্ধৱীসকল, আজি কিছুদিনৰে পৰা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত সকলোৰে মৰমৰ অভিনেতা কেক দেখিবলৈ পোৱা নাই, যাৰ বাবে এতিয়া অনুৰাগীসকলে এইটো প্ৰশ্ন কৰিছে যে কেকে বাৰু বেহাৰবাৰী আউটপোষ্ট এৰিলে নেকি। জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত কথাটোনো কি, কিয় কেক দেখা নাই আজি অতদিনে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত। বন্ধু-বান্ধৱীসকল, সকলোৰে মৰমৰ এজন জনপ্ৰিয় অভিনেতা কেকে নিজৰ চতুৰ ধৃত অভিনয়ৰ বাবে সকলোৰে বাবে প্ৰিয় হয়। এইগৰাকী জনপ্ৰিয় অভিনেতা বৰ্তমান এখন নতুন আহিবলগীয়া ছবিৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে। আহিবলগীয়া ছবিখন হৈছে চিকাৰ, যি ডিৰেক্ট কৰিছে জুবিন গাৰ্গ ডাঙৰীয়াই। বৰ্তমান কেকে আছে লণ্ডনত আৰু কিছুদিনৰ পিছতে হয়তো আপোনালোকে দেখিবলৈ পাব বেহাৰবাৰী আউটপোষ্টত তেখেতক পুনৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু কেকে নথকাৰ বাবে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চোৱা নাই নেকি? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল।